ভাৰতৰ দৰিদ্ৰতা হিচাপ কি ভিত্তিত ধৰা হয়? ভাৰতৰ দৰিদ্ৰতা হিচাপ কি ভিত্তিত ধৰা হয়? উপভোগ ব্যয়ৰ ভিত্তিত আৰু সামগ্ৰিক কেলৰি ভিত্তিত। উপভোগ ব্যয়ৰ ভিত্তিত আৰু সামগ্ৰিক কেলৰি ভিত্তিত। ভাৰতৰ দৰিদ্ৰ হিচাপ কেলৰি ভিত্তিত কালে পৰীক্ষা বে এনেকৈ হ'লে মোৰ কেনেকৈ হ'ব? লাষ্ট অপশ্যন নকৰোঁ। বেষ্ট অপশ্যন নকৰোঁ। এতিয়া চাওঁ কেনেকৈ ফেইল কৰোঁ। এতিয়াতো পাছ লাচিতৰ দেশৰ লোৱা হয় লাচিতৰ দেশৰ